মন প্ৰফুল্লিত কিয় জানে? ৰাস চাব যাওঁ, তাকো আকৌ মাজুলী সত্ৰনগৰী, লগতে কিন্তু ৰাস নগৰী আকৌ দেই। এয়া বৌহঁতে চবে ৰেডিয়ে হ'ল আৰু মোৰ দেৰি হোৱাৰ কাৰণে গালি দি আছে। আমি সোনকালে ওলাইছোঁ কাৰণ আমাৰ ইয়াৰ পৰা দূৰ হয় অলপ আৰু সোনকালে যাব লাগিব, সেইকাৰণে সোনকালে ওলাই দিলোঁ। এয়া মাজত আমাৰ দুটা নতংকি ষ্টাৰ্ট, তাৰপিছত আহি পালোঁ আমি গড়মূৰ সৰু সত্ৰ। আৰু চাওকচোন বাহিৰতে ইমান ধুনীয়াকৈ সজাইছে, ভিতৰত চাগে ৰাস আৰুৱে ধুনীয়া কৰিব নেকি। আৰু বহুত বেছি ধুনীয়াকৈ সজাইছে, কি ক'ম আৰু মই। এয়া আহিলোঁ সোনকালে, কিন্তু পালোহিও সোনকালে দেই। আৰু আহি পাই আমি বহি ল'লোঁ আমাৰ চিটে আৰু এয়া ৰাস ষ্টাৰ্ট কিছু দৃশ্যাংশ।